প্ৰশ্ন ব্ৰহ্মপুত্ৰ নদীৰ মুঠ দৈৰ্ঘ্য কিমান উত্তৰ ২৯০৬ কিলোমিটাৰ প্ৰশ্ন ভাৰতৰ ভিতৰত ব্ৰহ্মপুত্ৰৰ দৈৰ্ঘ্য কিমান উত্তৰ ৯১৬ কিলোমিটাৰ প্ৰশ্ন ব্ৰহ্মপুত্ৰৰ পুৰণি নাম কি উত্তৰ লৌহিত্য প্ৰশ্ন তিব্বতত ব্ৰহ্মপুত্ৰক কি বুলি কোৱা যায় উত্তৰ চাংপো প্ৰশ্ন ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ আটাইতকৈ দীঘলীয়া উপনৈখন কি উত্তৰ সোণশিৰি নদী প্ৰশ্ন ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ এখন প্ৰধান উপনৈ কি উত্তৰ বুঢ়ী দিহিং নদী প্ৰশ্ন বৰাক নদীৰ উৎপত্তি ক'ৰ পৰা হৈছে উত্তৰ মণিপুৰৰ মাউণ্ট জাফপুৰ পৰা প্ৰশ্ন বৰাক নদীৰ মুঠ দৈৰ্ঘ্য কিমান উত্তৰ প্ৰায় ৯০০ কিলোমিটাৰ ভাৰতত ৫২৪ কিলোমিটাৰ প্ৰশ্ন ব্ৰহ্মপুত্ৰ আৰু বৰাকৰ মাজত থকা পৰ্বতমালাৰ নাম কি উত্তৰ বৰাইল পৰ্বত প্ৰশ্ন পাগলদিয়া নদীখন কোন নদীৰ উপনৈ উত্তৰ ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰৰ উপনৈ প্ৰশ্ন কপিলী নদী কোন নদীৰ উপনৈ উত্তৰ ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰৰ উপনৈ প্ৰশ্ন ধনশিৰি নদী কোন জিলাৰ মাজেৰে বৈ গৈছে উত্তৰ কাৰ্বি আংলং জিলাৰ মাজেৰে প্ৰশ্ন মানস নদী ক'ৰ পৰা বৈ আহিছে উত্তৰ ভূটানৰ পৰা প্ৰশ্ন গদাধৰ নদী ক'ত ব্ৰহ্মপুত্ৰৰ সৈতে মিলিছে উত্তৰ ধুবুৰী জিলাত প্ৰশ্ন বাংলাদেশত ব্ৰহ্মপুত্ৰক কি বুলি কোৱা হয় উত্তৰ যমুনা